Hello everyone, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কিন্তু মোৰ ভাল নহয় মানে বৰপেটাৰ পৰা অহাৰ পৰা মই ব্লগ দিবই পৰা নাই এইকেইদিন, কাৰণ বহুত ব্যস্ত আৰু লগতে মানুহজনৰ জ্বৰ আৰু ল'ৰাটোৰ জ্বৰ, একে জ্বৰ মানে আহা পাজি 4-5 দিন হ'ল একেৰাহে জ্বৰ, মেডিচিন খাওঁ ভাল হয় আকৌ হয়। তাকে এতিয়া অকণমান কালি ৰাতি আকৌ জ্বৰ হৈছিল, ভাল হৈছিল আকৌ হৈছে। তাকে এতিয়া ওচৰতে আমাৰ হস্পিটেল এখন আছে, তাকে তালৈ লৈ যাওঁ ল'ৰাটোক, আৰু এওঁতো জ্বৰ হৈয়ে আছে। তাকে আজি ফাকুৱা গোঁসাই মূৰত দিয়া, আৰু মানে শহুৰ ঘৰলৈ মানে শাহুমাও জ্বৰ হৈ আছে, ঘৰৰ মানে গোটেইখিনি সকলোৰে জ্বৰ, মোৰ বাহিৰে। আৰু তাকে মনটোও ইমান ভাল নহয়, সেইকাৰণে ভিডিঅ' আপলোড কৰা নাই এইকেইদিন। আৰু আজি মামাহঁতৰ ঘৰতো যোৱা কথা আছিলে, কিন্তু তাকে যাওঁ নে নাযাওঁ এতিয়াও ঠিক হোৱা নাই, যিহেতু ঘৰৰ সকলোৰে জ্বৰ ন, এৰি থৈ যাবও বেয়া লাগিছে। তাকে অকণমানিকা হৈ গৈছে, আন্ধাৰ কথা ক'লেই মানে একে কেংকেঙাই আহে, মানে একে জ্বৰ হোৱাৰ পৰা মানে ইমান কেংকেঙীয়া হৈছে নহয়, দুইটা বাপেক পুতেক মানে অৱস্থা নাই, দেখিছেনে জ্বৰ হৈ। তো গাইছ, এয়া বাহিৰতে আছোঁ, আৰু শাহুমাও যাব, মানে শাহুমাৰ কাৰণে ৰখি আছোঁ। আৰু তো আমি আহি নগাঁওহে পালোঁহি, কাৰণ গাঁৱৰ যিখন হস্পিটেল সেইখন বন্ধ আছিলে, যিহেতু আজি ফাকুৱা হয়, সেইকাৰণে ভাবিলোঁ নগাঁৱলৈকে যাওঁ। এয়া এল পি স্থানৰ হলৰ ওচৰতে, আৰু ইয়াতে চেম্বাৰ এখন আছে, ইয়াতে ডক্টৰ বহে, সৰু ল'ৰা ছোৱালী ডক্টৰ আৰু চাইল্ড স্পেচিয়েলিষ্ট, তাকে ইয়াতে দেখাবলৈ আহিলোঁ। আৰু এয়া ডক্টৰ এই ৰুমতে বহিছে, আৰু এইফালে ইয়াত টিকেট কৰিছোঁ আৰু নামটো ভৰ্তি কৰাই লৈছোঁ। তাকে আমি দুইটা বহি আছোঁ, গুলু মানে এনেই ইফাল সিফাল কৰি দৌৰি ফুৰিছে, গাটো মোৰ ইমান বেয়া লাগিছে জানেনে। আৰু এইফালে গুলু মানে ৱেইটটো জুখিছে, ইমান বেয়া লাগিছে, তাৰ 18 কেজি আছিলে, এতিয়া 15.5 কেজি হৈছে, যিহেতু এসপ্তাহ সি ভাতেই খোৱা নাই, সেইকাৰণে কমিছে আৰু ৱেইটটো। আৰু এইফালে 37 নম্বৰত পৰিছে, তাকে আমি যাম, আৰু টাইম লাগিব অলপ, বহি আছোঁ। আৰু এইফালে গুলু মানে হাইটটো জুখিছে, আৰু আমাৰ এয়া দেখুৱালোঁ ডক্টৰক, দেখুৱাই কৰি এয়া ওলাই আহিলোঁ। গুলু মানে খুব আমনি কৰিছে, তাৰ অশান্তি লাগি গৈছে, জ্বৰ হৈ আছে যিহেতু। তাকে এই ঔষধ পাতি লৈছোঁ, বহুত মানে 2000 টকা ঔষধেই দিছে, মানে 1800 টকা ঔষধেই দিছে, আৰু মানে ফ্ৰিজটো লৈছে, ভিজিটটো 350 লৈছে, কি কৰিম আৰু উপায় নাই। তাকে সেয়া মোৰো গাটো অলপ বেয়া লাগিছে, মামাহঁতৰ ঘৰতো যোৱা কথা আছিলে, যোৱাই নহ'ল। আৰু এইফালে এয়া আমাৰ নগাঁও বৰবজাৰ, ফ্ৰণ্টত ৰখিছোঁ, এওঁ মানে বজাৰলৈ গৈছে। আৰু এয়া দেখিছেনে ফিচকাৰী কিবা কিবি দেখি গুলু মানে তাক চব লাগে, মানে কান্দি আছে। তাকে ইয়াৰ পৰা এটা কিবা এটা দিব লাগিব। আৰু বহুত দিনৰ মূৰত আহিছোঁ, এবছৰৰ মূৰত আহিছোঁ নগাঁও টাউনলৈ। তাকে বৰবজাৰখন বহুত দিনৰ মূৰত দেখিছোঁ। আৰু এইফালে ওচৰতে আছিলে, ইয়াত শাক পাচলি পালোঁ, আৰু লৈ ল'লোঁ শাক পাচলি কেইটামানো ঘৰলৈ। তাকে এই আৰু যাওঁ আৰু লাহে লাহে ঘৰলৈ, গাটো যিটো বেয়াও লাগি আহিছে, তাকে আমি ঘৰলৈ যাওঁগৈ। আৰু তো গাইছ, এইফালে আমি ঘৰলৈ আহি আছোঁ, ঘৰতে গৈ আপোনালোকক লগ পাম দিয়ক, ভিডিঅ'টো চাই থাকিব। তো গাইছ, আমি নগাঁৱৰ পৰা ঘৰ এইমাত্ৰ পালোঁহি, আৰু গুলু মাইনা দেখিছে নাই, ঔষধ দিছে, এইবিলাক মেডিচিন দিছে, একদম 2000 টকা মেডিচিনে দিছে। আৰু এইবিলাক খালি জ্বৰ কাহহে দেখাইছিলোঁ, 2000 টকা মেডিচিন দিছে, দেখিছে নে এসোপা, এইগাল একদম ভৰাই দিছে এসোপা। আৰু লগতে তাৰ এয়া এইবিলাক প্ৰটিন নে কি, প্ৰটিন চটিন কিবা কিবি ভিটামিনৰ কিবা কিবি দিছে, আৰু গোটেইখিনি মিলি মানে 2000 লৈছে একদম। আৰু ফ্ৰিজটোতো আছেই 350, বাপৰে, মানে এইকণতে দেখিছেনে কেনেকুৱা। আৰু বহুত ল'ৰাটো মানে দুৰ্বল হৈ গৈছেগৈ, সেইকাৰণে তাৰ কাৰণে ভিটামিন দিছে। আৰু দেখিছেনে ল'ৰাটোৰ অৱস্থা দেখিছেনে, একদম এইকেইদিন মানে সি ভাতেই খোৱা নাই জানেনে। আমি মানে হঠাৎ নগাঁও গ'লোঁ কিয়, আমাৰ গাঁৱৰ যিখন হস্পিটেল সেইখন বন্ধ আছিলে, আৰু গুলু মানে এইকেইটা কিনি আনিছে একেবাৰে। এয়া কাইলৈ ফিচকাৰী খেলিব ন গুলু, খেলিছে ল'ৰাটো অকণমান জ্বৰটো উঠিয়ে আছে, তাতে স্কুটিত গ'লোঁ এতিয়া, আৰু জ্বৰ উঠিব বুলি ৰাতিলৈ ভয়হে আছে, কিন্তু উপায় নাই, একো নাই, ঔষধ পাতি লৈ আহিছোঁ যেতিয়া, মেডিচিন আছে এতিয়া, চিন্তা নাই নহয়, ভাল হ'ব আৰু এতিয়া। ঘৰত মানে যোৱা কথা আছিলে, তাকে যোৱা নহ'বই চাগে, ক'ত আৰু এতিয়া সময়ো নাই। তাকে চাওঁচোন, কাইলৈ মানে যাম চাগে। তাকে চাই লওঁ, এওঁ যিহেতু জ্বৰ, আৰু ল'ৰাও জ্বৰ, তাকে মানে ইয়াৰ পৰা ইমান দূৰ স্কুটিত যোৱাটো, মামাহঁতৰ ঘৰলৈ কাম পোৱালৈ আকৌ বেছি হৈ যাব, সেইকাৰণে আজি মানে ভাবিছোঁ নাযাওঁ আৰু আজি। তাকে এতিয়া বিৰাট ভাগৰ লাগিছে, কিবা এটা গুলু মাইনাক খুৱাই কৰি আপোনালোকক আকৌ লগ পাইছোঁ দেই। তো গাইছ, এতিয়া সন্ধিয়া, ল'ৰাটো একদম অকণমান শুলে, তাৰপিছতে এতিয়া ল'ৰাটো অকণমান ভাল পাইছে আৰু ঔষধ খুৱাই দিয়াৰ পৰা। আৰু মানুহজনক দেখিছে, চকু এটা ৰঙা হৈ আছে, বেয়াই লাগে দুইটাকে দেখিলে, সঁচাকৈ বহুত দুখো লাগে। কিনো কৰিম, আজি হোলীৰ দিনত ফাকুৱা অকণ সানিব নাপালোঁ জানেনে। তো ভিডিঅ' বেছি নকৰোঁ, আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বাই বাই।